তুমি কোন হয় মই অনন্যা ডেকা আৰু এইটো হয় দীপ্তি মামি আৰু সেইটো হৈছে ডিকি মামা হৈছে ডিকি মামা আজি সব আমি একেলগে ভিডিঅ'ত আহিছো না মামি সো ওয়েলকাম ব্যাক টু আওয়ার চ্যানেল এস মনন্যা ডেকাই কলে আগতে যেনেকৈ আপোনালোকে দেখা পাইছিলে আমাৰ এই মনন্যা ডেকাৰ ভিডিঅ'বিলাক মনন্যা ডেকাই যি ভিডিঅ' কৰিছিলে শ্বেয়াৰ কৰিছিলোঁ আপোনালোকৰ লগত আৰু এয়া হৈছে মনন্যা আজি আমাৰ লগত আছে মনন্যা মানে মোৰ সৰু ভাগিন আৰু আজি আমি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আকৌ আহিছোঁ আৰু যিহেতু অসমত আছোঁ মন চন বহুত ভাল হৈ আছে আৰু বহুত হেপী ভিডিঅ' কৰিবলৈ একেবাৰে সময় পোৱা নাই বাট যিখিনি সময় পাইছোঁ অলপ চলপকৈ কৰি আছোঁ আৰু আজি একচুৱেলি বহুত স্পেচিয়েল জেগাত যাম চবে কৈছে বাৰু আমাৰ দুজনত যোৱা হোৱা নাছিলে চ' আজি যাম আৰু যিহেতু আমি যাম আৰু আপোনালোককো দেখাম আমি ক'ত যাওঁ আৰু চাই থাকক ভিডিঅ'টো এণ্ডলৈকে বহুত ইণ্টাৰেষ্টিং হ'ব আৰু কি আৰু ভিডিঅ'টোত আৰু বহুত মানুহে এণ্ট্ৰি কৰিব লগা আছে আজি বহুত মানুহ আহিব সেইকাৰণে ভিডিঅ'টো পুৰা এণ্ডলৈকে চাব আপোনালোকে এয়া মা আমাৰ লাহে লাহে ৰেডি হৈ আহি আছে আমাৰ মা প্ৰথমবাৰৰ কাৰণে আমাৰ ভিডিঅ'ত এয়া হৈছে মোৰ মা একদম গোটেইকেইটা একেটা ফ্ৰেমতে আহিছোঁ আমি চব এয়া আমাৰ মা আমি একেটাই মানুহ চ' এতিয়া আমি চব একেলগে যাম আৰু আপোনালোকক লগত লৈ যাম মাই কিবা ক'ব নেকি আগতে সোধা মাই কিবা ক'ব নেকি কিবা ক'ব নেকি কোৱা মাই টিচাৰ হয় কিন্তু দেই স্কুলৰ টিচাৰ বহুত ষ্ট্ৰিক্ট হয় কিন্তু এনেও মৰম কৰে বহুত বাৰু বাট আৰু এই হাঁহি থকা মুখখন কিন্তু সদায় এতিয়া নাথাকে দেই কিন্তু আমি আছো কাৰণে আছে স্কুলত কিন্তু এটা বেলেগ ৰূপত থাকে নাই নাই মা বহুত কিউট হয় দেই মা বহুত কিউট হয় আৰু মায়ে ভাল টিচাৰ হয় দেই একদম মায়ে কাৰণে মাছত বহি থাকে বহুত ভালকৈ পঢ়াই ষ্টুডেণ্টখিনি চ' চাই থাকক ভিডিঅ'টো এণ্ডলৈকে আমি আহি আছোঁ একচুৱেলি মোৰ মামীৰ বহুত নতুন বুটিক হয় আৰু চবেই দেখিছে কিন্তু আমি দেখা নাছিলোঁ আৰু আমি আজি আহিছোঁ আৰু চ' আহি এতিয়া বুটিকখনৰ ভিতৰত সোমাওঁ বুটিকখনটো দেখালোঁ আপোনাক কোনখিনি জেগাত হয় এতিয়া ভিতৰতো দেখাই আছোঁ আপোনালোকক এই দীপ্তি সোমাই গ'লে এয়া হ'ল মামী মানে আমাৰ এইখন বুটিকখনৰ অ'নাৰ আৰু আমাৰ সকলোৰে মৰমৰ মামী আৰু মামী তাত আহিম বুলি অহা হোৱা নাছিলোঁ বুটিকখনত সেইকাৰণে দীপ্তি আৰু মই ভাবিলোঁ আজি মামীৰ বুটিকখনতে যাওঁ আমি বহুত দিনৰ পৰা চবেই আহিছে বুটিকখনত বাট আমাৰ অহা হোৱা নাছিলে এবাৰ আহিছিলে এবাৰ বাট মই অহা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম আহিছোঁ বহুতখিনি কালেকশ্যন ৰাখিছোঁ চাওঁ এতিয়া কালেকশ্যন বহুখিনি আৰু যিহেতু এতিয়া বিয়াবিলাকো বহুত আহি আছে বিয়াৰ ছিজন হয় তো ভাবিলোঁ কি এইটো এটা ভাল টাইম হয় আৰু মামীৰ বুটিকখনৰ লগতো আপোনালোকৰ লগত ইণ্ট্ৰডিউচ কৰি দিওঁ এবাৰ বুটিকখনৰ নাম হৈছে মায়া দ্য পাৰ্পল প্ৰিন্সেছ চ' 6 মাইলত হয় আপোনাক দেখাইছিলোঁ RL কমপ্লেক্স বুলি কয় 6 মাইল ফ্লাইঅভাৰ ঠিক তলতে বাকী ডিটেইলছখিনি আপোনাৰ লিংকত থাকিব আৰু মামীয়ে কিবা ক'ব চাগে অলপ কাপোৰ আমাক দেখাব আৰু আমি আপোনালোকক দেখুৱাম এতিয়া আহকচোন চাওক কি পায় কেনেকুৱা ধৰণৰ কালেকশ্যন আছে আৰু তাৰে আগতে মই বুটিকখনো এবাৰ দেখুৱাই দিওঁ আচ্ছা চিয়'ৰ ধীৰাজতে কেৱল যে গ'ল্ডে কিনিব লাগে এইটো কোনো কথা নহয় আমি কাপোৰো কিনিব পাৰোঁ অ' আছে নেকি অৰ্ণামেণ্টছ চোৱা মই গমেই পোৱা নাছিলোঁ দীপ্তি আহিনে চকুত পৰিলে অৰ্ণামেণ্টছত এয়া চাওক বহুত ধুনীয়া কালেকশ্যনো আছে বাট গোটেইখিনি কথা লাহে লাহে দেখুৱাই আছোঁ আৰু আমিও চাওঁ আগতে বুটিকখন আৰু আপোনাক দেখুৱাই গৈ আছোঁ আহক আৰু মামীয়ে ইমান ধুনীয়া ধুনীয়া কাপোৰবিলাক উলিয়াই দেখুৱাই আছে চাওঁ দীপ্তিক সোধো এবাৰ চাওঁ বেলেগ দোকানত গ'লেতো এনেও কোনেও ভালকৈ ইমান বেছি কাপোৰ নেদেখায় মামীৰ বুটিকত আহিছোঁ এতিয়া অলপটো চাওঁ ন আৰু ইমান ধুনীয়া ধুনীয়া কালেকশ্যন চাওঁ চব কালাৰ বহুত ইউনিক মানে কালাৰবিলাক আৰু চব বস্তু ৰাখিছোঁ চাই ব্লেকত ইমান ধুনীয়া কাপোৰ এযোৰ ভাল লাগিছে এইযোৰ ভাল লাগিছে কিন্তু আমি দীপ্তিক এতিয়া এবাৰ লৈ চোৱা ট্ৰায়েল কৰি চোৱা এইখনত মই গাত লৈ চাম বুলি চাবা ভাল লাগিলে আৰু আপোনালোকে ক'ব দেই কেনেকুৱা লাগিলে ভাল লাগিলে চিয়'ৰ দিম দিয়া ভাল লাগিছে কাপোৰ দেখোন ধুনীয়া কাপোৰযোৰ ভাল লাগিছে মই কিছু কাপোৰ ট্ৰাই দিলোৱে অলৰেডি এইযোৰ ভাল লাগিছে কাপোৰযোৰ অলপ দেখুৱা না দীপ্তি মোৰ খুব ভাল লাগিছে কাপোৰযোৰ বৰ ভাল লাগিছে ডিজাইনটো সঁচাই ভাল লাগিছে এই মামী পিন্ধাই দি আছে আপুনি পিন্ধি নোচোৱাকৈনো আপুনি কেনেকৈ গম পাব একচুৱেলি কেনেকৈ গম পাব ন মামী নহয় জানো আৰু ইয়াত চব ধৰণৰ কালেকশ্যন আছে নট অনলি পাটৰ পিয়ৰ মুগা চব আছে আৰু মামীক ক'লে স্পেচিয়েল যদি কাৰোবাৰ কিবা ৰিকুৱেষ্ট থাকে কাষ্টমাইজ কৰিও দিব আমি লৈ যাওঁ এনেকৈ আপোনালোকৰ কি ধৰণৰ কাপোৰ পোৱা যায়
পিয়ৰ মুগাৰ এনেকৈ ছেট পায় আৰু পিয়ৰ মুগাত এমব্ৰইডাৰী কৰাও দিয়া হয় আৰু অৰ্ডাৰটো লওঁ আৰু হয় পিয়ৰ মুগাৰ আৰু পাটৰ আছে মেইন ছেট হ'ব কইনাৰ মেইন ছেটো আছে ন আপোনালোকে ৰাখে মেইন ছেট আমি আছে ইয়াতে আৰু অৰ্ডাৰো লোৱা হয় মেইন ছেট ৱাও কাপোৰযোৰ বৰ ভাল লাগিছে এইযোৰ ধুনীয়া ন আমাৰ বিয়াৰ টাইমত মামীৰ বুটিকটা নহ'লে বৰ আফচোচ লাগিলে সঁচাকৈ দেই আমাৰ বিয়াৰ ঠিক পিছতে আপুনি কেতিয়া খুলিলে বুটিকখন এই চাওক মাৰ্চৰ 17 তাৰিখে আৰু আমাৰ বিয়া গৈ আপুনি বিয়াৰ আগতে খুলিব পাৰিলে হয় মামী চাওকচোন আপোনাৰ পৰাই ল'ব পাৰিলোঁ হয় ইমান ধুনীয়া ন কাপোৰবিলাক এতিয়া আপোনালোক ক'তো যাব নালাগে এতিয়া আপোনালোকে 6 মাইলত আহিব আৰু মোৰ মামীৰ তাতে আপোনালোকে কিনিব কাপোৰ আৰু এইখিনি কাপোৰৰ বাহিৰেও আপোনালোকৰ নিজৰ হিচাপতো আপোনাৰ কাষ্টমাইজ কাপোৰৰ ডিজাইন কৰি দিব মামীয়ে টচৰ আছে আছে টচৰ এইবিলাক আছে এইবোৰ পাটৰ গামোচা এইবোৰ পাটৰ গামোচা ৱাও ভাল লাগিছে আপোনালোকৰ আপোনাৰ ইয়াতে হেৰি ষ্টাৰ্টিং কিমান মানৰ পৰা এনে বিয়া কাপোৰবিলাক 1500 2000 পৰা ষ্টাৰ্ট হয় তাৰ পৰা একদম মুগাৰবোৰতো আজিকালি দামী মুগাৰ কাপোৰটো বৰ দাম তালৈকে আছে আৰু মামী আমাক ইমানখিনি কাপোৰ খুলি দেখাইছে যে আপোনালোকে চিয়ৰ আহিব নোৱাৰিব গতিকে কাৰণ বহুত ধুনীয়া কালেকশ্যন আছে ইয়াত আহিলে গম পাব টচৰ কাপোৰখিনি এবাৰ দেখাই দিওঁ এনেকৈ বলক মামী আপুনি আগবঢ়ক এইবিলাক এইখিনি গোটেই টচৰ হয় এটা ডাইটছ বুলি কাপোৰ আছে এইটো ডাইটছ টচত ডাই কৰা এনেকৈ আৰু বেলেগ আছে এইবোৰ গোটেই টচৰ কাপোৰ এইবিলাক বহুত ধৰণৰ অৰ্ডাৰো লওঁ অৰ্ডাৰো লোৱা হয় বহুত ধৰণৰ বহুত মানে ভেৰাইটিজ আপোনালোকক যি কালাৰ লাগে টচ মই আজিলৈকে টচ ইমানকেইটা কালাৰ দেখা নাছিলোঁ মই বাট ইয়াত আহি কিনে বহুত ভেৰাইটিজ অফ কম্বিনেশ্যন কালাৰ কম্বিনেশ্যন কৰি কিনে টচ হেৰি কি কৰিছে আৰু এইবিলাকো হয় তলত এইবোৰ বেলেগ ৰেঞ্জৰ হয় বেলেগ কম বেলেগ ৰেঞ্জৰ হয় কম আপুনি ৰেঞ্জটো অকণমান ক'ব নেকি মামী এইবোৰ 2200 2000 এইবোৰ 3000ৰ বাকী এইবোৰ 10500ৰ পৰা টচ মুগাৰটো দাম বেছি এনেও টচ মুগাৰ 10000ৰ 10,000 আচ্ছা মামী যদি কাৰোবাৰ তাত যদি পইচা যদি অলপমান শ্বৰ্ট পৰি যায় বুকিং কৰি কিনেও যাব পাৰিব এই চাওক বহুত ভাল চিষ্টেম আছে আপোনালোকে বুকিং এমাউণ্ট এটা দি কিনে কাপোৰযোৰ বুক কৰি থৈ যাব পাৰে মামীৰ ওচৰত অৰ্ডাৰ দি যাব পাৰে বেলেগ ডিজাইনৰ এইবোৰ অসমীয়া গহনা বহুত ভাল লাগিছে দেই অসমীয়া গহনাখিনি বহুত ইউনিক কালেকশ্যন হয় দীপ্তি কোনটো ভাল লাগিলে পিছে এইটো চাই ইমান ইউনিক হয় ৱাও ভাল লাগিছে ইউনিক কালেকশ্যন এইটো লগত ইয়াৰিঙো আছে ইয়াৰিং আছে ধুনীয়া আছে ইয়াৰিংটো ট্ৰাই কৰা আকৌ তেতিয়াই গম পাম চব কাপোৰৰ লগতে চাগে মিলিব নহয় জানো এতিয়া ইমানবিলাক বিয়া আহি আছে আৰু আপোনালোকে গোটেইখিনি এইখন বুটিকতে গোটেইখিনি পাব আপোনালোকে অলপ সময় লৈ আহক আৰু ইয়াত কাপোৰৰ পৰা গহনাৰ পৰা সকলোখিনি মামীয়ে বহুত ধুনীয়াকৈ দেখুৱাই দিব আপোনালোকক আমি এইটো প্ৰাইচটো কিমান এইটো ছেটটো এইটোৰ ছেটটো 2800 এইটো বহুত কম দামত চাওক কিমান ধুনীয়া পায় কমতে বহুত ধুনীয়া হয় বেলেগ আৰু বহুত হেভি লাগিব নহয় জানো দীপ্তি চালোঁ গোটেই বুটিকখন চালোঁ বহুত ভাল লাগিলে আৰু কাপোৰবিলাক চব পিন্ধি চালোঁ যিহেতু মামীৰ দোকান হয় সেইকাৰণে চব পিন্ধি ট্ৰাই কৰি চালোঁ মই একো নিদিলেও ভাল বাৰু নাই মই সুধিছোঁ এতিয়া চাই আছে ট্ৰাই কৰি আছে এতিয়া আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা কি জানেনে এইখন বুটিকত আপোনালোকে 2000ৰ পৰা একেবাৰে 50,000লৈকে আপোনাৰ যেনেকুৱা কাপোৰ লাগে সকলোখিনি পাব একদম আপোনাৰ বাজেট ফ্ৰেণ্ডলি হয় বোৱা কাপোৰৰ পৰা আৰম্ভ কৰি পাটৰ মুগাৰ পাটৰ গামোচা জুৱেলাৰী গোটেইখিনি পাব চ' খালি সোণৰ বস্তু নাপায় দেই তাৰ বাহিৰে চব পাব আৰু বিয়াৰ কাৰণে বজাৰ কৰিবলৈ খুব ভাল চব যিহেতু চবখিনি কালেকশ্যন পাই যায় একেলগে চব গোটেইখিনি ল'বলৈ ভাল আপোনালোকে গোটেইখিনি মামীক কৈ দিব কেনেকুৱা ধৰণৰ কাপোৰ বিচাৰিছে কেনেকুৱা ৰেঞ্জৰ বিচাৰিছে আৰু যদি কাৰোবাৰ কিবা স্পেচিয়েলিটি মানে ছাপ'জ কোনোবাই কিবা যদি থাকে মানে কাষ্টমাইজ কৰিব পাৰিব মানে হেৰি থাকে কাষ্টমাইজ কৰাইও দিয়ে চ' আজি কাপোৰ বহুত কাপোৰ চালোঁ জুৱেলাৰীও চালোঁ চব চালোঁ আৰু লাষ্টত কিনিলোঁ কাপোৰ কিনিলে চাওক আৰু বহুত ধুনীয়া এটা প্ৰাইচত কিনিলোঁ ৰিজনেবল প্ৰাইচত কিনিলোঁ চব ভাল লাগিল বহুত ভাল লাগিলে আৰু ইমান দিনৰ মূৰত বজাৰ কৰিব পাৰিলোঁ সেইকাৰণে বেছি ভাল লাগিলে আৰু মামী এবাৰ এড্ৰেছটো কৈ দিয়ক আপোনালোকৰ বুটিকখনৰ বিষয়ে আমাৰ বুটিকখন আছে 6 মাইল RL কমপ্লেক্স বিলো ফ্লাইঅভাৰ আৰু ফাৰ্ষ্ট ফ্ল'ৰ আৰু গোটেইখিনি দিয়া থাকিব ফোন নম্বৰ দিয়া থাকিব মামীৰ আৰু মামী কণ্টেক্ট কৰি ল'ব পাৰিব আপোনালোকে চ' আহিব আপোনালোক সকলোৱে ফোনটো কৰি আহিলেও কথা নাই
আৰু ফোন নকৰাকৈ আহিলেও কোনো কথা নাই, কাৰণ সদায় খোলাকৈ কিবা বন্ধ খোলা থাকে। টাইমিংটো কৈ দিয়ক। ছানডে বন্ধ থাকিব, কিন্তু আপোনালোকে এবাৰ ফোন কৰি ল'ব যদি কিবা ৰিকুৱেষ্ট থাকে। 11টাৰ পৰা 8টালৈকে, মৰ্ণিং 11 to 8 o'clock, আৰু আপোনালোকে আহিব কিন্তু দেই। এইখিনি কৈ কেনে আজি আমাৰ ভিডিঅ'টো আৰু ইয়াৰ পৰা এণ্ড কৰিলোঁ, মায়া বুটিকৰ পৰা আজি আমাৰ ভিডিঅ'টো এণ্ড কৰিলোঁ। চাই থাকিব ভিডিঅ'টো, আমাৰ ভিডিঅ'বিলাক আপকামিং ভিডিঅ'বিলাক চাই থাকিব। আৰু যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। গোটেই এড্ৰেছখিনি আপোনালোকৰ আমাৰ ডেছক্ৰিপশ্যন বক্সত থাকিব। চ' টিল দেন, বাই বাই।